নমস্কাৰ Verran ব্লগছ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই মই আজি আপোনালোকক ভোট জলকীয়া পুলিত লগা কিছুমান পোকৰ বিষয়ে ক'বলৈ গৈ আছোঁ আৰু যাক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে কেনেকুৱা ঔষধ ব্যৱহাৰ কৰিব লাগিব তাকে ক'বলৈ গৈ আছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তো লাইক এটা কৰিব যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিবলৈ পাইছে এই জোপা জলকীয়া মই আগতেও ভিডিঅ' বনাইছোঁ মই নিজে কৰা জলকীয়া হয় আৰু পৰাপক্ষত এতিয়া জলকীয়া গছজোপাত কিছুমান সৰু সৰু পোকৰ আক্ৰমণ দেখিবলৈ পাইছোঁ ইয়াত আপোনাৰ এবিধ বগা পোক যিটো পাতটোৰ কুঁহি আপোনাৰ আগটোৰ লগত একেলগতে ওলাই আহে আৰু ইয়াৰ যিবিলাক কলি ওলাইছে এই কলিবিলাকতো আপোনাৰ সেই পোকটোৱে আক্ৰমণ দেখিবলৈ পাইছোঁ যাৰ ফলত পাতৰ আগবিলাক খোজ খাই হালধীয়া পৰি গৈছে আৰু গছজোপাৰ যিটো আগবঢ়াৰ যিটো মানে গতিটো এইটো অলপ কম দেখিছোঁ কাৰণ পাতবিলাকৰ অলপ প্ৰব্লেমৰ কাৰণে এইদৰে হ'বলগীয়া হৈছে তেওঁ দেখিছে আপোনালোকে গছবিলাকত বুজিলে লাগিবলৈ আৰম্ভ কৰিলে তো ইয়াত মই কি দৰৱ ইউজ কৰিছোঁ আৰু কিদৰে ইউজ কৰিলে ইয়াৰ ভাল ফল পাম তাকে মই আপোনালোকক দেখাই আছোঁ প্ৰথম অৱস্থাত মই ইয়াত তিনিটা পদ্ধতি ইউজ কৰিছোঁ যিটো পদ্ধতি হ'ল আপোনাৰ যিটো ঘৰুৱা পদ্ধতি তাত অলপ মই ফুচা ইউজ কৰিছোঁ আৰু অন্য এটা পদ্ধতি হ'ল আপোনাৰ যিটো দোকানত পায় ঔষধ তেনেকুৱা ধৰণৰ দুবিধ ঔষধ মই ব্যৱহাৰ কৰিছোঁ ফাৰ্ষ্টবাৰ হোৱাৰ কাৰণে মই ট্ৰাই কৰি চাইছোঁ কি হয় যাৰ ৰিজাল্ট পিছত মই যিটো পাওঁ আপোনালোকক মই তাকো দেখাম তো এইবিলাক ভোট জলকীয়া মোৰ লাগিবলৈ আৰম্ভ কৰিছে আৰু এই জলকীয়াবিলাকত কি হৈছে সৰু সৰু সেই অনলি বগা পোকটো আৰম্ভ কৰিছে কিন্তু ভোট জলকীয়াত পৰাপক্ষত আপোনাৰ মোৱা পোক ফুটি পোক তেনেকুৱা ধৰণৰ লাগে কিন্তু সেইবিলাক লগা নাই অনলি এই যিটো হোৱাইট ফ্লেট বুলি কয় এই পোকটোও লাগিছে যিটো মই বেলেগক সুধি কথা গম পাইছোঁ যে এই বগা পোকটোৰ নাম হ'ল আপোনাৰ হোৱাইট ফ্লাইট নে কি বুলি কয় তো মই ফাৰ্ষ্ট ইউজ কৰিছিলোঁ আপোনাক আগতেও দেখাইছোঁ যে এইটো চাফ যিটো মাটিৰ লগত মিহলি কৰি পিনে মই পুলিটো ৰুইছিলোঁ যাৰ শিপাটো ষ্ট্ৰং কৰিবৰ কাৰণে ভেঁকুৰ নালাগিবলৈ আৰু এইটো হ'ল ট্ৰাইচেল ইয়াক মই 1 লিটাৰত 1 ml ইউজ কৰোঁ 1 ml ইউজ কৰি মই স্প্ৰে কৰিছোঁ আপোনাৰ 50 জোপা জলকীয়াত মই এইটো ইউজ কৰিছোঁ আৰু এইটো হ'ল ৰগৰ প্লাছ ইয়াক ছেইম আপোনাৰ 1 ml 1 লিটাৰতে ইউজ কৰিছোঁ দুইটাৰ দাম আপোনাৰ 70-75 তেনেকুৱা ধৰণৰ হয় আৰু এইটো মই ইউজ কৰিছোঁ আপোনালোকৰ যিটো হেণ্ড স্প্ৰে পায় আৰু আপুনি এইদৰে ইউজ কৰিব পাৰে হেণ্ড স্প্ৰে ইউজ কৰিব পাৰে এইটো ইউজ কৰিব পাৰে তো গোটেই গছজোপাত তলৰ পৰা ওপৰলৈ মাৰিবলৈ হ'লে স্প্ৰেটো আপোনাৰ ডাঙৰটো অলপ প্ৰব্লেম হয় তো সেইকাৰণে মই সৰুটো ইউজ কৰোঁ সৰু ডাঙৰ দুইটা ইউজ কৰি চাইছোঁ যাৰ ফলত যিটো ৰিজাল্ট পাম মই আপোনালোকক পাছলৈ জনাম আৰু এইদৰে আপোনালোকে দেখিছে ইয়াত ফুচা ইউজ কৰিছোঁ যিটো বেষ্ট হয় তাৰো এটা ভিডিঅ' আপোনালোকক পিছলৈ বনাই দেখাম বৰ্তমান এই ৰিজাল্টটো পোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাই আজি মই বিদায় ল'বলৈ লৈছোঁ ধন্যবাদ